নমস্কাৰ বন্ধুসকল, মই জিতুল চেতিয়া অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আছোঁ আপোনাৰ ৰাইডাং। এতিয়া বৰ্তমান অভাৰ ব্ৰিজখনত আছোঁ আৰু ব্ৰিজখনৰ আপোনাৰ ইটো পাৰে ৰাখ চলি আছে, আপোনালোকে চাব পাৰে। হাজাৰ হাজাৰ মানুহ আহিছে। ভিডিঅ'টো মই ব্ৰিজৰ ওপৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ কাৰণ আপোনাৰ তলত বহুত মানুহ হৈ আছে আৰু বহুত উৎপাত হ'ব, কাৰণ মোৰ ভইচ আপোনালোকে শুনি নাপাব। সেইকাৰণে ওপৰৰ পৰাই আপোনালোকক কৈ লৈছোঁ কথাখিনি, আৰু বাকী আপোনালোকৰ তলত গোটেইখিনি কি পাওঁ গোটেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম।
আপনার করিল আহ্বান বরং বন্দিত
সেয়েহে পৰম্পৰা অতি ভালদৰে জনাবা আহ্বান তাৰ বাবে পৰম সন্তুষ্ট কিন্তু এটা কথা তাতেহে লাগি মনে মনে তাৰে উপায় মই কিবা অভিযোগ আছে কম ভাবিবা শীঘ্ৰে তাৰ ব্যৱস্থা কৰা হ'ব মই মনো যাদৱৰ ৰাজ কংস হ'ল যাদৱৰ ৰজা ইমান প্ৰকাৰে কংসৰ ভূতৰ হৈ যদি বৰগৈ যাদকৰ্ম কৰিছে নন্দৰ দৰে এতিয়া হয়তো উমালিব বৰগৰ আধা টকা মাৰি নহ'লে বা পেলাব পাৰে নহয় এতিয়া উপায় কৰোঁ বাৰু উপায় আছে দেখিয়া অন্ধে পুৰে যাদকৰ্ম বৰক দুপালে এতিয়া নাজানিব কংস কৰে শীঘ্ৰে তাৰ ব্যৱস্থা কৰা হ'ব গোৱালপহৰী অন্তঃপুৰৰ দুৱাৰে থাকি ভালদৰে ৰাখিব যোৱা কেৰে কবি প্ৰৱেশ দিব নোৱাৰে নন্দ আৰু যশোদাৰ আছে এফালে মহামন্ত বসুদেৱৰ অনুৰোধ নন্দৰ আহ্বান আনফালে ৰাজজ্ঞা পৰাপলম্বন কোনোতো নহয় কম তথাপিও মৰু দুয়ো মুখৰ কৰিব লাগিব যাদকৰ্ম নৱদত্ত মহাৰাজ এতিয়া তুমি কৰা ব্যৱস্থা যাতে এনেকে কোনেও যাদকৰ্ম নন্দ আৰু যশোদাৰ আৰু এতিয়া Video